যোৱা বছৰৰ পৰা আলোচনা এটা চলি আছিলে যে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ EM সঞ্জীৱ তান্তি ডাঙৰীয়া আৰু আমি আলোচনা কৰি আছিলোঁ আমাৰ যিখিনি বাগান আছে সেই বাগানত যিসকল আমাৰ মাসকল বাইদেউসকল কাম কৰি আছে তেখেতসকলৰ ভাল এটা টিফিন নোহোৱাৰ কাৰণে গৰম দিনত ৰাতিপুৱাই বনাই লৈ অহা কিবা এটা খাদ্য দুপৰীয়ালৈকে বেয়া হৈ যায় আৰু ঠাণ্ডা দিনতো কিবা খাদ্য যিটো লৈ আহে এইটো আবেলিলৈকে এইটো খাব নোৱাৰা হৈ যায় তো সেইকাৰণে এটা ভাল যাতে 12 ঘণ্টা খাদ্য গৰমে থাকে ইয়াৰ কাৰণে বাগানত অন্তত আমাৰ চৰকাৰৰ পৰা অলপমান টিফিনৰ ব্যৱস্থা কৰিলে ভাল হয় বুলি তো এই কথাটোকে লৈ পেলাই আমি সিদ্ধান্ত লোৱা হ'ল যে এই বছৰ 37,000তকৈ অধিক যিটো টিফিন এইটো দিয়াৰ কাৰণে আৰু অহা বছৰলৈকে 51,000 আমাৰ মাজবাটৰ পৰা লৈ পেলাই শ্ৰীৰামপুৰলৈকে 51,000 আমি টিফিন দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত কৰা হৈছে আৰু আজি ইয়াৰে শুভ আৰম্ভণি আমাৰ এই ননাই চেৰফাং সমষ্টিত এইটো আৰম্ভ কৰা হৈছে মই অভিনন্দন জনাইছোঁ আৰু লগতে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ যিসকলে চাহ বাগানত আমাৰ মাসকল বাইদেউসকল নিজৰ জীৱিকাৰ কাৰণে কাম কৰি আছে ঈশ্বৰে যাতে সদায় সুস্থ ৰাখে ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি কিছুমান ঘোষণা কৰা হ'ল এই বাগানত যিসকলে কাম কৰে তেখেতসকলৰ ইনকাম বহুত বেছি নহয় খুব তেনেকৈ কষ্ট কৰি তেখেতসকলে চলে তেখেতসকলৰ ল'ৰা ছোৱালী কলেজলৈ আহিবলৈ অসুবিধা হয় এইকাৰণে আমি এই বিত্তীয় বৰ্ষ নতুন আৰম্ভ হ'ব এই বিত্তীয় বৰ্ষত দুখন চাহ বাগানৰ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কলেজ বাছ দুখন ইয়াতে প্ৰভাইড কৰা হ'ব যাতে তেখেতসকলে যি কলেজত যায় এখন টংলাৰ ফালে এখন ওদালগুৰিৰ ফালে মিলাই পেলাই ষ্টুডেণ্টবিলাকে যাতে যোৱা অহা কৰিব পাৰে সেই ব্যৱস্থাটো লোৱা হৈছে আৰু একে সময়তে আমি 5টাকৈ স্কিল চেণ্টাৰ আৰু এটা আদিবাসী চাহ বাগানৰ ষ্টুডেণ্টবিলাকৰ কাৰণে এটা কোচিং চেণ্টাৰো বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে আজি ঘোষণা কৰা হৈছে আমি আশা ৰাখিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি যিবিলাক বাগানৰ কাৰণে আহিছে ৰাজ্য চৰকাৰৰ আঁচনি যিখিনি বাগানৰ কাৰণে আহিছে সেইটো যাতে সফল ৰূপায়ণ কৰিব পাৰোঁ ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ পৰা ব্যৱস্থা ল'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ তেখেতে দায়িত্ব লোৱাৰ পিছত আজি চাহ বাগানত মডেল স্কুল নিৰ্মাণ কৰা চাহ বাগানত ঘৰ নিৰ্মাণ কৰা চাহ বাগানৰ ৰাস্তা টয়লেট বিভিন্ন কামবিলাক হৈ গৈছে তেখেতক এই কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এই অঞ্চলত এই এৰিয়াত ইয়াত মানে যিসকল বসবাস কৰি আছে সেইসকলৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে বিটিআৰ চৰকাৰৰ কিছুমান মিছন আছে অহা মাৰ্চ মাহত আমি সেইটো ঘোষণা কৰিম মই নিজকে আজি চাহ জনগোষ্ঠীৰ এজন সন্তান হিচাপে সৌভাগ্যৱান হিচাপে মই পাই আছোঁ যিখিনি কথা আমি চিন্তা কৰিছিলোঁ আজি ইলেকশ্যন জিকাৰ আগৰ পৰাই পৰিকল্পনা এটা আছিলে যে আমি এইবোৰ সমস্যা সৰুৰ পৰা চাই আহিছোঁ গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই মজদুৰসকলৰ আই মাতৃসকলৰ ভাই ভনীসকলৰ যিসকলে কাম কৰে আমি এই লাঞ্চ বক্স বিতৰণটো আমি এটা বহুত মনত এটা আগৰ পৰাই পৰিকল্পনা কৰিছিলোঁ যে কেতিয়া দিব পাৰিম বুলি চ' আজি মোৰ বাবে এটা আৱেগিক মানে সময় হয় ক্ষণ হয় যে আমি দিব পাৰিছোঁ এইটো বস্তু ইমান দিনৰ পৰিকল্পনা এটা আৰু কম বাজেটৰ নহয় বহুত এটা হিউজ বাজেট চ' গতিকে এণ্টায়াৰ 52,000 বিটিআৰত পাৰ্মানেণ্ট এণ্ড টেম্পৰেৰী ৱৰ্কাৰ আছে গোটেইখিনিক আমি দিম প্ৰথম ফেজত আমি 31,000 দিম ছেকেণ্ড ফেজত আমি বাকীখিনি প্ৰদান কৰিম গতিকে আজি টোটেল ইয়াতে 6,400 দিয়া হ'ব এইটো এটা ছিষ্টেমত দিয়া হ'ব আৰু জাষ্ট এইটো আমি চেৰেমনিয়েল কৰিলোঁ এতিয়া বাগানত গৈ একদম প্ৰত্যেকটো মজদুৰৰ হাতত আমি এইটো তুলি দিম হয় ইয়াৰ লগত আমি এটা চিন্তা কৰিছোঁ আজি ইতিমধ্যে ঘোষণা হৈ গ'ল যে নেক্সট বাজেটত আমি কলেজ বাছ বা স্কুল বাছ আমি প্ৰদান কৰিম শ্ৰমিকসকলে নোৱাৰে এফৰ্ড কৰিবৰ কাৰণে যিমানখিনি ইনকাম তেখেতসকলৰ এই যে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নোৱাৰে তেখেতসকলে আঁঠু কাঢ়ি দিয়ে পৰিস্থিতিক লৈ পেলাই আৰু তেনেকৈ নিবনুৱাৰ সৃষ্টি হয় বা আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট বহুত হৈ যায় আৰু তাৰ ফলত মানে বহুত এণ্টি ছ'চিয়েল এক্টিভিটিছ হয় আৰু এনেকৈ আমাৰ কিবা সংখ্যাটো বাঢ়ি গৈ আছে নিবনুৱা সংখ্যাটো সেইটো চিন্তা কৰিছোঁ আৰু আপোনালোকে এটা কথা মন কৰিব যে বাগিচাত যেতিয়া কাম ধাম হয় তো দুপৰীয়া আহাৰ যেতিয়া খাবলৈ ওলাই তেখেতসকলে ৰাস্তাত বহি নলাত বহি এনেকাত খাবলগীয়া হয় তো চালান হিচাপে একোটাকৈ আমি ৰেষ্ট হাউচ এটা বনাম বুলি ভাবিছোঁ আমি তাতে যাতে ভালকৈ বহি ফালে পানীৰ ব্যৱস্থা থাকক টয়লেট এটা থাকক মহিলাসকলে টয়লেট ক'ত যাব
তো ৰানিং ৱাটাৰ থাকক, টয়লেট এটা থাকক, আৰু বহি ফালে তাতে শান্তিৰে এসাঁজ যাতে খাব পাৰে। বৰষুণ দিনত ছাতি এটা কান্ধত ছাতি থাকে, বেগ থাকে, এই বোকাত বহি ফালে মানে ভাত খাবলগীয়া হয়। গতিকে এনেকৈ এটা ৰেষ্ট হাউচ প্ৰত্যেকটো ছেকশ্যনত আমি বনাব বিচাৰিছোঁ। তো এইটো কাৰণেও আমি চিন্তাধাৰা কৰিছোঁ, ফাণ্ড এভেইলেবল হ'লে আমি সেইটো আৰম্ভ কৰি দিম। মই সেইটো আজি 2 বছৰ 2টা টাৰ্মছ হ'ল, মই মোৰ সমষ্টিৰ পৰা যিখিনি পাৰোঁ নিজাববীয়াকৈ APSC কোচিঙৰ কাৰণে গুৱাহাটীত চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টত কৰাই আছোঁ। আৰু এইবাৰতো মোৰ সমষ্টিৰ বাহিৰৰ কিছুমানেও এপ্লাই কৰিছিলে, তেখেতসকলকো কৰাই আছোঁ। টংলাত প্ৰজ্ঞান কোচিং চেণ্টাৰ এটা আছিলে, ADR যি আছিলে, সেইটো মই মোৰ সমষ্টিত আনি পেলাই 2টা ঠাইত বহাইছিলোঁ, বামুণজুলিত বহাইছিলোঁ আৰু বেলতলাত বহাইছিলোঁ। তো গতিকে নিয়াৰলি এবাউট 300 to 400 ষ্টুডেণ্ট তাতে কোচিং গ্ৰহণ কৰিছিলে আৰু তেখেতসকল তাৰ পৰা উপকৃত হৈছে। অবভিয়াছলি আমি ৰাজনীতিত ভিজন লৈ আহিছোঁ, আমি এনেই অহা নাই। চ' গ্ৰেজুৱেলি আমাৰ যিবিলাক ভিজন আছে, পৰিকল্পনা আছে, আমি ৰাজনীতিত আহিছোঁ কিয়, সেইটোতো ষ্টেপ বাই ষ্টেপ পূৰা কৰি যাম। আশীৰ্বাদ কৰি থাকিব, এটা এটা কাম কৰি গৈ থাকিম। ইলেকশ্যন দেৰি আছে আমাৰ কাৰণে, আমাৰ বিজেপিৰ কাৰণে 1 সপ্তাহৰ খেল ইলেকশ্যন খেলাটো। ইমান আগতীয়াকৈ চিন্তা কৰিব দৰকাৰ নাই। ইলেকশ্যন আহিব, 1 সপ্তাহত কাম খতম। অভাৰ কনফিডেণ্ট নহয়, কনফিডেণ্ট হয়।